আমাৰ জনজাতি সকলৰ ভিতৰত ৰাভাসকল অন্যতম আৰু ৰাভাসকলৰ নিজৰ এতিয়াও ভাষা সংস্কৃতি নিজৰ ৰীতি নীতি নিজৰ সাজ পোছাক খাদ্য সব নিজৰ হিচাপে আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মুখ্যমন্ত্ৰী যিজনে এই 6th শিডিউল এমেণ্ডমেণ্টটো তেখেতে 125th এমেণ্ডমেণ্টটো তেখেতে প্ৰথমতে ছাপোৰ্ট দিছে। 7 আৰু 8 আগষ্টত এই কচুগাঁৱত ইয়াত অনুষ্ঠিত কৰিছে আৰু বিটিআৰ অঞ্চলত ৰাভা ওমেন কাউন্সিলে কেন্দ্ৰীয় এটা অধিৱেশন অনুষ্ঠিত কৰাটো আমি খুব আনন্দিত হৈছোঁ আৰু তেখেতসকলক আদৰণি জনাইছিলোঁ। আৰু আজি মই মুকলি সভাত থাকি আমাৰ ৰাভা জনগোষ্ঠীৰ ৰীতি নীতি সংস্কৃতিৰ লগত খন্তেক সময় একেলগে থাকিবলৈ পাই খুব আনন্দিত হৈছোঁ। আমাৰ জনজাতি সকলৰ ভিতৰত ৰাভাসকল অন্যতম আৰু ৰাভাসকলৰ নিজৰ এতিয়াও ভাষা সংস্কৃতি নিজৰ ৰীতি নীতি নিজৰ সাজ পোছাক খাদ্য সব নিজৰ হিচাপে আছে। চ' সেই আইডেণ্টিটিটো আজিলৈকে ৰাভাসকলে জীয়াই ৰাখিব পাৰিছে। দীঘলীয়া সময় এটা সংগ্ৰামৰ মাজেৰে ৰাভাসকলে আজি অস্তিত্ব ৰক্ষা কৰিছে আৰু আজিৰ পৃথিৱীত ৰাভাসকলে নিজৰ পৰিচয় জীয়াই ৰাখিব পাৰিছে। ৰাভা ওমেন কাউন্সিলে যেতিয়াই কিবা সংগ্ৰাম হৈছে, যেতিয়াই এটা আন্দোলন হৈছে, ৰাভা জনগোষ্ঠীৰ কাৰণে কিবা এটা ডাঙৰ এটা প্ৰক্ৰিয়া হৈছে, তাত সদায় অংশগ্ৰহণ কৰি আহিছে আৰু খুব এক্টিভলি অংশগ্ৰহণ কৰি আহিছে। সেইকাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু ৰাভা হাছং যিটো 6th শিডিউল কাউন্সিলৰ কাৰণে ডিমাণ্ড চলি আছে, অসমত আৰু 3টা 6th শিডিউল কাউন্সিল ডিমাণ্ড চলি আছে। ইতিমধ্যে অসম চৰকাৰে অনুমোদন জনাইছে। চ' আমি আশা কৰোঁ যে ৰাভা হাছং 6th শিডিউল কাউন্সিলটো গঠন হ'ব আৰু তাত যিমানখিনি জনজাতিসকল আছে একেলগে ভালকৈ একেলগে সহবাসস্থান হিচাপে কোএক্সিষ্ট কৰিব পৰা নতুন এটা পৰিৱেশ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গঢ়ি দিব। এইটো 125th এমেণ্ডমেণ্টৰ কাৰণে অকল ফাণ্ডিং নহয়, তাত আৰু বেলেগ সৰু সৰু বিষয় বা কিছুমান ছিষ্টেম ষ্ট্ৰীমলাইন কৰাৰ কথাবিলাক আছে আৰু সেইটো কৰিলে 6th শিডিউলটো ষ্ট্ৰেংথেন হ'ব। 6th শিডিউলটো জন্ম হোৱাৰ পৰা এতিয়ালৈকে এমেণ্ডমেণ্ট হোৱা নাই, সেইকাৰণে এমেণ্ডমেণ্ট কৰাৰ খুব দৰকাৰ আছে। তাত আমাৰ যিটো ডিফেকশ্যন ল' সেইটোও লাগু নহয়, তেনেকুৱা বহুতখিনি বিষয় আছে, সেই বিষয়বিলাক তাত আছে। আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰবিলাক আমি কৈছোঁ যে এইটো এমেণ্ডমেণ্টটো সোনকালে হ'ব লাগে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই কথা দিছে সেইটো সোনকালে সেইটো এমেণ্ডমেণ্ট কৰা হ'ব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মুখ্যমন্ত্ৰী যিজনে এই 6th শিডিউল এমেণ্ডমেণ্টটো তেখেতে 125th এমেণ্ডমেণ্টটো তেখেতে প্ৰথমতে ছাপোৰ্ট দিছে।